বন্ধুসকল আপোনালোকে জানিব নিবিচাৰে যে অসমৰ টপ 10 ইউটিউবাৰ কোন যদি জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি আমি কথা পাতিম অসমৰ টপ 10 ইউটিউবাৰ সকলৰ বিষয়ত গতিকে দেৰি নকৰি আহক আমি আৰম্ভ কৰো সো আমাৰ টপ 10 ইউটিউবাৰ নম্বৰ 10 ত আছে আকৌ মনোজ ভাই নামৰ ইউটিউব চেনেলটো তেখেতৰ চেনেলত বৰ্তমানলৈকে 6,95,000 সাবস্ক্ৰাইবাৰ আছে তেখেতে এতিয়ালৈ মুঠ 910টা ভিডিঅ' আপলোড কৰিছে এখিনিতে উল্লেখ কৰিব বিচাৰিম যে অসমৰ ইউটিউবাৰ সকলে কৰা এক ধৰণৰ স্কেমৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তাতে মনোজ ভাইৰ নামটো হাঙুৰ খাই আছে যদি আপোনালোকে চাব বিচাৰিছে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক মনোজ ভাইয়ে মূলত ব্লগিং কৰে আৰু ডেইলি লাইফ তেখেতে দৰ্শকসকলক দেখুৱায় 9 নম্বৰত আছে কমেডি আসাম নামৰ ইউটিউব চেনেলটো য'ত বৰ্তমানলৈকে 7,48,000 সাবস্ক্ৰাইবাৰ্ছ আৰু মুঠ 468টা ভিডিঅ' আপলোড কৰা আছে এই চেনেলত মূলত তেলচুৰা নন্দ এনেদৰে চৰিত্ৰবোৰে অভিনয় কৰি আছে দৈনন্দিন জীৱনৰ মানুহৰ সমস্যা আৰু কমেডি ভিডিঅ' আপলোড কৰা এই চেনেলটোক দৰ্শকে বৰকৈ আদৰি লৈছে 8 নম্বৰত আছে নীলোৎপল চলিহা তেখেতৰ নিজৰ নামতে থকা ইউটিউব চেনেলটো বৰ্তমান 7,67,000 সাবস্ক্ৰাইবাৰ্ছ আছে তেখেতৰ চেনেলত বৰ্তমান প্ৰায় 1400ৰো অধিক ভিডিঅ' আপলোড কৰা আছে তেখেতে মূলত অসমীয়া সেলিব্ৰিটি সকলৰ ইন্টাৰভিউ ভিডিঅ' আপলোড কৰে নম্বৰ 7ত আছে পুলক নিখাছৰ তেখেতে মূলত কমেডি ভিডিঅ'ছ আপলোড কৰে তেখেতৰ চেনেলত বৰ্তমান 8,44,000 সাবস্ক্ৰাইবাৰ্ছ আছে আৰু ভিডিঅ'ছ আছে মাত্ৰ 144টা আগতে উল্লেখ কৰা অসমীয়া ইউটিউবাৰ সকলৰ এক ধৰণৰ স্কেমত পুলক নিখাছৰৰ নাম হাঙুৰ খাই আছে সম্পূৰ্ণ ভিডিঅ'টো চাবৰ বাবে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি চাব পাৰিব নম্বৰ 6ত আছে মিষ্টাৰ ৰাজাৰ ইউটিউব চেনেলটো হৈছে মূলত ৰোষ্টিং চেনেল তেখেতৰ চেনেলত বৰ্তমান 9,93,000 সাবস্ক্ৰাইবাৰ্ছ আছে আৰু ভিডিঅ'ছ আছে 512টা ৰোষ্টিঙৰ বাবে তেখেতে মাজে মাজে বিভিন্ন কন্ট্ৰভাৰ্চিটো সোমাবলগীয়া হৈছে আনকি পুলিচৰ এফআইআৰ দিয়াৰ দৰে ঘটনাৰ সন্মুখীন হৈছে নম্বৰ 5ত আছে ভূকন পাঠকৰ ইউটিউব চেনেল আসামিজ মিক্সাৰ তেখেতে আগতে অসমৰ সেলিব্ৰিটি সকলৰ ইন্টাৰভিউ লৈছিল কিন্তু বৰ্তমান সময়ত তেখেতে বিশ্বৰ বেলেগ বেলেগ দেশত গৈ ভিডিঅ'ছ বনাই অসমৰ ৰাইজক উপহাৰ দিয়ে তেখেতৰ চেনেলত বৰ্তমান 9,55,000 সাবস্ক্ৰাইবাৰ্ছ আছে আৰু ভিডিঅ'ছ আছে প্ৰায় 1500 4 নম্বৰত আছে খিতেই নামেৰে জনাজাত দীপজ্যোতি ডেকাৰ ইউটিউব চেনেল ভাঙা টিভি তেখেতৰ চেনেলত বৰ্তমান 9,56,000 সাবস্ক্ৰাইবাৰ্ছ আৰু 703টা ভিডিঅ' আপলোড কৰা আছে তেখেতেও অসমৰ দৈনন্দিন জীৱনৰ মানুহৰ সমস্যাৰ লগতে কমেডি ভিডিঅ'ছ আপলোড কৰে নম্বৰ 3 থকা ইউটিউবাৰজন হৈছে বিকাশ chetry তেখেতে মূলত মটো ব্লগিং ভিডিঅ' আপলোড কৰে তেখেতৰ চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুডত বৰ্তমান সাবস্ক্ৰাইবাৰ্ছৰ সংখ্যা হৈছে 12,08,000 আৰু ভিডিঅ'ছ আপলোড আছে 942টা যদি মটো ব্লগিঙৰ ফালৰ পৰা চাব যাওঁ তেনেহ'লে অসমৰ নম্বৰ 1 মটো ব্লগিং চেনেল বিকাশ chetry আছে 2 নম্বৰ থকা ইউটিউব চেনেলটোৰ নাম হৈছে ভইচ আসাম অতিকৈ পুৰণি এই চেনেলটোৰ তেলচুৰা নামৰ চৰিত্ৰটো প্ৰায় সকলোৰে মুখে মুখে শুনিবলৈ পোৱা যায় এওঁলোকে মূলত অসমৰ দৈনন্দিন জীৱনৰ সমস্যাৰ লগতে কমেডি ভিডিঅ'ছ আপলোড কৰে এই চেনেলটোত বৰ্তমান 24 লাখতকৈ অধিক সাবস্ক্ৰাইবাৰ্ছ আৰু 669টা ভিডিঅ'ছ আপলোড কৰা হৈছে এবাৰ মই ক'বলৈ ওলাইছো বৰ্তমান সময়ত অসমৰ নম্বৰ 1 ইউটিউবাৰজনৰ নামটো কোৱাৰ আগতে ভিডিঅ'টো পজ কৰি আপোনালোকে কাক বুলি ভাবে কমেন্ট কৰক সো অসমৰ নম্বৰ 1 ইউটিউবাৰজনৰ নাম হৈছে ডিম্পু বৰুৱা যদিহে আপুনি কমেন্টত ডিম্পু বৰুৱাৰ নাম লৈছে তেনেহ'লে আপোনাক কংগ্ৰেচুলেশ্যনছ ডিম্পু বৰুৱাৰ ডিম্পুজ ব্লগ চেনেলটো বৰ্তমান 31 লাখ সাবস্ক্ৰাইবাৰ্ছ আৰু 855টা ভিডিঅ' আপলোড কৰা আছে যদিহে আমি সাবস্ক্ৰাইবাৰ্ছ ফালৰ পৰা চাব যাওঁ তেনেহ'লে অসমৰ নম্বৰ 3 চেনেলটো এখেতৰ লগতে আছে এখেতৰ আন এটা চেনেল ডিম্পু বৰুৱাত বৰ্তমান 20 লাখতকৈ অধিক সাবস্ক্ৰাইবাৰ্ছ আছে কিন্তু এজন মানুহক দুটা ঠাইত ৰাখিব নোৱাৰাৰ বাবে ইয়াৰ নাম উল্লেখ কৰা নাই ভিডিঅ'টো যদি কাৰোবাৰ নাম থাকি গৈছে তেনেহ'লে ক্ষমা কৰিব কাৰণ ইমান ডাঙৰ ইউটিউব ইণ্ডাষ্ট্ৰীত অসমৰ বহুতো লোক আছে আৰু সকলোৰে নাম উল্লেখ কৰাটো সম্ভৱ নহয় এইখিনিতে আন এটা কথা ক'ব বিচাৰিম যে এই ভিডিঅ'টোত অসমৰ কেৱল অসমীয়া ভাষাত ভিডিঅ' বনোৱা সকলৰহে নাম লোৱা হৈছে হিন্দী ভাষাত ভিডিঅ' বনোৱা ডাঙৰ ইউটিউবাৰ যেনে ভি বয়ছ নিউজ বয় আদি যদিও অসমৰ হয় তথাপিও তেওঁলোকৰ নাম উল্লেখ কৰা হোৱা নাই শেষত আপোনালোকৰ প্ৰিয় ইউটিউবাৰজনৰ নাম তলত কমেন্ট কৰক
সো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনিও যদি কোনো ইউটিউবাৰ বা অন্য কোনো সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰৰ কোনো নিউজ আপডেট দিব বিচাৰে ডেসক্ৰিপচনত থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ